অন্যায় অবিচাৰ হয় ইয়াৰ বিপক্ষে থিয় হয় আৰু সমাজক ন্যায় প্ৰদান কৰিব পাৰে এই কথাটোকে মই আজি ইয়াত আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো। বড়োলেণ্ডত সান্থালীসকল বহুত বছৰৰ পৰাই বসবাস কৰি আছে আৰু সান্থালীসকল বা আমি প্ৰায় একে ষ্টেটাছৰ মানুহ হয়। তো সেই হিচাপে সান্থালী ভাষা আজি নেশ্যনেল যিটো ৰিকগনেশ্যন পালে 8th শিডিউলত, বড়ো ভাষাও নেশ্যনেল ৰিকগনেশ্যন পালে। কিছুমান অলপ সাংবিধানিক কিছুমান সুবিধা অসুবিধা আৰু অলপ চলি আছে, এইবিলাকো ভৱিষ্যতৰ সময়ত সমাধান হৈ যাব। আমি বিচাৰিছো যে আগত যিবিলাক আমাৰ জনগোষ্ঠীবিলাকৰ মাজত যি ভুল এটা বুজাবুজি হৈছিলে এইটো চিৰস্থায়ীভাৱে সমাধান হৈ যাব আৰু আজিৰ সময়ত সান্থালীসকলে ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, ভাষা সাংস্কৃতিক অধিকাৰ আৰু সান্থালীসকলে নিজৰ সাংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সুবিধা পাব লাগে এই সকলো সুবিধা পাব লাগে মই বুলি ভাবো। সেইকাৰণে আমাৰ চৰকাৰৰ পৰা আমি বিভিন্ন কাম সান্থালী জনগোষ্ঠীৰ কাৰণে লোৱা হৈছে। ইতিমধ্যে যিটো আমাৰ লেংগুৱেজ টিচাৰ আছে তেখেতসকলৰ চেলাৰী বাঢ়াই দিয়া হৈছে। সান্থালী ভাষাটো বেলেগ জনগোষ্ঠীয়ে যাতে শিকিব পাৰে ইয়াৰ কাৰণে ৱাৰ্ড বুক অহা 6 তাৰিখে আমি এইটো উন্মোচন কৰিম। তেনেকুৱা এতিয়া সান্থালী কালচাৰ ৰিচাৰ্চ চেণ্টাৰ কৰা হৈছে। আমি লক্ষীৰাম টুডু ডাঙৰীয়াৰ নামত 1 কোটি টকাৰ অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো। মিথিয়াছ টুডু ডাঙৰীয়াৰ নামত স্পেচ লেব ইতিমধ্যে মুকলি কৰা হ'ল। বহুতখিনি কাম আমি সান্থালী জনগোষ্ঠীৰ যিসকল বীৰ পুৰুষ আছিলে, নেতা আছিলে, সেই সকলক শ্ৰদ্ধা জনাই বিভিন্ন কামবিলাক লোৱা হৈছে, যিটো নেকি এটা প্ৰত্যেক বছৰে সেইটো পাই যাব। আজি মই খুব আনন্দিত হৈছো যে 1855 চনত ব্ৰিটিছ শাসনৰ বিপক্ষে থিয় দিয়া প্ৰথমবাৰৰ কাৰণে আদিবাসীসকলৰ কাৰণে হাজাৰ হাজাৰ লোকক ওলাই ব্ৰিটিছ শাসনৰ কিছুমান ভুল নীতিৰ বিপক্ষে থিয় দি সংগ্ৰাম কৰা আমাৰ দুজন বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ আমাৰ বড়োলেণ্ডৰ এটা ষ্টেচন ইতিমধ্যে আমাৰ সান্থালী হুল দিৱস হিচাপে উদযাপন কৰে আৰু এইবাৰ 170তম সান্থালী হুল দিৱস সমগ্ৰ ভাৰতবৰ্ষত উদযাপন হৈ আছে আৰু আমাৰ বড়োলেণ্ডতো প্ৰত্যেক বছৰে এইটো ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ইতিমধ্যে ৰিকগনেশ্যন দিয়া হৈছে আৰু আজি মাত্ৰ নহয় অনাগত দিনতো এই সান্থালী হুল দিৱস উদযাপন হৈ থাকিব আৰু চৰকাৰৰ তৰফৰ পৰা আমাৰ যোৱা বাজেট সেশনতে সিদ্ধান্ত আছে